সকলোকে নমস্কাৰ। পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজিৰ ভিডিঅ'টোত বেছি কাম নাইকিয়া, আলি কাষৰ অলপ কাটিবলৈ বাকী আছে। বাকী কাটি মেলি আজি এজন টোকাৰী বজোৱা মানুহক লগ কৰিবলৈ যাম। আমাৰ গাঁৱৰে হয়। তেওঁ বহুত ধুনীয়া টোকাৰী বজায় আৰু কিমান দিনৰ পৰা টোকাৰী বজাই আছে, মানে তেওঁৰ ঘৰত সদায় ভিডিঅ' বনাবলৈ যাম বুলি কৈ থাকোঁ, সময় নাপাওঁ। আৰু আজি সময় উলিয়াই কিনে যাম তেওঁলোকৰ ঘৰত। আৰু বলক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কাম কৰা হৈ গ'ল আৰু আহিলোঁ। আহি কিনে আমাৰ গাঁৱৰে ওচৰৰে ঘৰৰ মামা বুলি মাতো ওচৰতে। তো তেওঁলোকৰ ঘৰত পকা কঁঠাল আছে। তো ছোৱালীজনীয়ে চোতাল সাৰি আছে। আৰু তাৰপিছত কঁঠাল আছেনে গছত পাৰিব লাগিব, পৰাই আছে। মামায়ে কৈছে খাই ল বুলি, তো খাই ল'লোঁ লগতে। আৰু খাই মেলি আৰু যোনজন মানুহে টোকাৰী বজায় সেই মানুহজনৰ ঘৰত গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বলক তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, তেওঁলোকৰ ঘৰলৈ যাওঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাম এজন ব্যক্তি, যিজন ব্যক্তি আজি 50 বছৰৰ পৰা টোকাৰী বজাই আছে। আৰু আপুনি এনে কিমান দিনৰ পৰা এনে টোকাৰী বজাই আছে? মই হৈ গ'ল প্ৰায় এতিয়া 50 বছৰৰ ওচৰা-ওচৰি। 50 বছৰ ওচৰা-ওচৰি হৈ আছে ন? তো আপোনাৰ টোকাৰী গীত শুনি ভাল লাগে, সেইকাৰণে বহুত দিনৰ পৰা কৈ আছিলোঁ ন ভিডিঅ' বনাবলৈ আহিম বুলি। আজি কিমান দিনৰ পৰা কৈ আছিলোঁ এনেই আমি ভিডিঅ' বনাম আহিম বুলি। আজি বহুত দিন হৈ গ'ল। তো আজি এইফালৰ পৰা আহোঁতে মানে আপোনাক লগ পাই গ'লোঁ, দেখিলোঁ আপুনি এতিয়া ধুনীয়াকৈ এইটো টাইমত প্ৰাৰ্থনা কৰি আছে। সেৱা কৰিতো আপুনি ধৰক টোকাৰীখন এপাক বজায়। তো সেইটো কাৰণে দেখি কিনে সোমাই দিলোঁ আপোনাৰ ইয়াত। ভালেই হ'ল। আৰু সেইটো কাৰণে ভাবিলোঁ এটা ভিডিঅ' আপোনাৰ পৰা লৈ ল'লোঁ, আৰু বেয়া নাপাব। তেওঁ এতিয়া টোকাৰীখন অলপ মিলাই লৈছে, যিহেতু মিলাই ল'লে অলপ বজাবলৈ ভাল হ'ব। তেওঁ মিলাই লওক। কণ্ঠে আছে হৰি, হৃদয়তে আছে ৰাম কৃষ্ণ চাৰি হস্ত্ৰ ধৰি। ধূপ দিলো, বন্তি দিলো আৰু দিলো গোৱা, পূৰ্ণ কৃষ্ণ ভগৱন্ত চকু মেলি চোৱা। গলে আছে সৰস্বতী, কণ্ঠে আছে হৰি, হৃদয়তে আছে কৃষ্ণ চাৰি অস্ত্ৰ ধৰি হৰি। পূৰ্ণ কৃষ্ণ ভগৱন্ত চকু মেলি চোৱা হৰি, চকু মেলি চোৱা। হৰি কি কৰিলো ভকতে নকৰে, অন্তে থপাইলে প্ৰভু ৰক্ষা কৰা। হৰি ৰক্ষা কৰা প্ৰভু